এজাক মানুহ এখন পাহাৰ। দক্ষিণৰ খিৰিকীখনে এক নিৰ্মল উত্তেজনা আজিকালি প্ৰতিদিনে লৈ আহে। পুৱা খিৰিকীখন খুলি দিলেই সোণালী সেউজৰ আভা এটা কোঠালিটোলৈ সোমাই আহে। পূবৰ বেলিৰ সোণালী আভা সেউজ পাহাৰত প্ৰতিফলিত হৈ অপেক্ষাৰত হৈ থাকে খিৰিকী খোলাৰ সময়লৈ। সেই মুহূৰ্তত পৃথিৱী আৰু প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা আৱেগ উঠলি উঠে। পৃথিৱীয়ে হৃদয়জাৰি সকলো দিছে, এই অনন্ত নীল আকাশ, সোণালী ৰ'দ, সেউজ ভূমি, শিলৰ বুকুৰ নিৰ্মল জলধাৰা, চৰাই পখিলাৰ নিৰ্ভেজাল সান্নিধ্য, সমগ্ৰ অঞ্চলটো। এই বৃহৎ ভূখণ্ড প্ৰকৃতিৰ প্ৰত্যক্ষ বা পৰোক্ষ স্পৰ্শৰ ধন্য। মই খিৰিকীৰে দেখা এই সেউজ পাহাৰৰ পোহৰেই জানো প্ৰমাণ নহয়? কিন্তু আজি পুৱা ৰ'দোজ্জ্বল নহয়। গাঁৱৰ মাজেৰে অহা পুৱাৰ বেলি নিষ্প্ৰভ। পাহাৰৰ শৃংগকেইটাক বুকুত সুমুৱাই ল'বলৈ হাউলি আহিছে কজলা মেঘ। এনেতেই বেডৰুমৰ বাহিৰৰ বাৰান্দাত এটা মাত, বাইদেউ। ইমান কোন ইমান পুৱাই? ঘড়ীটোলৈ চালোঁ, 7:30 বাজি গৈছে। মাধুৰী। আমাৰ ঘৰৰ পাৰ্ট টাইম পৰিচিকা মাধুৰী আহি স্বাভাৱিক কণ্ঠেৰেই ক'লেহি, বাইদেউ, দুদিনমান আহিব নোৱাৰিম, আমাক ঘৰ খালী কৰিবলৈ কৈছে। কোনে কৈছে ঘৰ খালী কৰিবলৈ? তোৰ জানো নিজৰ ঘৰ নহয়? হয়, যোৱা 22 বছৰ এই পাহাৰতে নিজৰ ঘৰতে আছোঁ। এতিয়া চৰকাৰে মানুহ পঠাইছে, কৈছে কিবা কাছাৰীৰ অৰ্ডাৰ হৈছে, আমাৰ ঘৰ ভাঙি দিব। সেয়েহে বস্তু বাহিনী বান্ধিবলৈ কৈছে। কালি সন্ধিয়া পুলিচ আৰু ফৰেষ্টৰ মানুহ আহি কৈ গৈছে। পাহাৰত অবৈধ দখলকাৰী বুলি কোৱা এই মানুহখিনিয়ে সমতলৰ মানুহবোৰৰ সকলো ঘৰুৱা প্ৰয়োজন পূৰাই আহিছে। ঘৰুৱা কাম কৰা, দিন হাজিৰা কৰা দমকলৰ মিস্ত্ৰী, ড্ৰাইভাৰ, ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, সকলো দৈনন্দিন সমস্যাৰ উদ্ধাৰ কৰোতাসকল এই পাহাৰৰ বাসিন্দা। চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত কাম কৰা মানুহেও এনে মাটি লৈ ঘৰ সাজিছে। আধুনিক মহানগৰৰ এই অঞ্চলত এনে এঘৰ মানুহ নাই যাক এদিনলৈ এই পাহাৰখনৰ বাসিন্দাৰ প্ৰয়োজন হোৱা নাই। মই খিৰিকীৰে পাহাৰখনলৈ চালোঁ। শান্ত। বাইদেউ। আকৌ মাধুৰীৰ মাত। ৰাতিপুৱাই খিচিৰি ৰান্ধি ওলাই আহিছোঁ। ল'ৰা ছোৱালীক স্কুল কলেজ পঠোৱাই নাই। কাইলৈ ৰাতিপুৱাৰ পৰাই হেনো আমাৰ ঘৰবোৰ ভাঙিব। আমাৰ পাহাৰত মানুহবোৰৰ মিটিং চলিছে। এই মিটিঙলৈ যাব লাগিব। আজি সাৰা দিন মিটিং চলিব। ময়ো মিটিঙত থাকিব লাগিব। মাধুৰীয়ে স্বাভাৱিক হাঁহিৰেই কথাকেইটা কৈ ৰৈ থাকিল। আমি জীৱন বীমা, পেঞ্চন ইত্যাদিৰ চিন্তা আৰু চাকৰিৰ নিৰাপত্তাৰ প্ৰতি সদা সতৰ্ক মানুহবোৰে পদে পদে নিৰাপত্তাহীনতাত ভুগি থাকোঁ। তাৰ বিপৰীতে মাধুৰী কিমান শান্ত। ঘৰ ভাঙিব বুলি জনাৰ পাছতো মই তাইলৈ চালোঁ। কিচকিচকৈ কলা ছালৰ গৰাকী মাধুৰী। হাড়ৰ ওপৰত মঙহ। দেহৰ অতি প্ৰয়োজনীয় ঠাইতো মঙহ নাই। চকুত উজাগৰি নিশাৰ অৱসাদ। ময়ে দিয়া ৰঙা ভঙা ফুলৰ শাৰী এখন পিন্ধি আছে। ডিঙিত সদায় থকা ৰূপালীৰ চেইন, দুপাতমান গধূলি বজাৰত কিনা খাৰু। হঠাতে তাই খিলখিলাই হাঁহি দিলে। ইমানকৈ মোক কি চাইছে বাইদেউ? আপোনাৰ ঘৰত যোৱা 10 বছৰ কাম কৰিছোঁ, দেখাই নাছিলে নেকি? কাইলৈ আহিব লগা ভয়াৱহ দিনটোৰ কথা জানিও মাধুৰী এনেকৈ হাঁহিব পাৰে? আচৰিত। হঠাতে মাধুৰীৰ নিষ্পাপ হাঁহিটোৱে মোৰ বুকুখন বিষাদৰে বুৰাই পেলালে। ওচৰতে থকা মোবাইল ফোনটো হাতত লৈ কেইটামান নিৰ্দিষ্ট ঠাইলৈ ফোন কৰিলোঁ, এই উচ্ছেদৰ সম্পৰ্কে জানিবলৈ। উচ্চ স্তৰীয় মোৰ চিনাকি আৰক্ষী বিষয়াজনে ক'লে, এইবাৰ কোনো উপায় নাই বুজিছে, কোৰ্টৰ অৰ্ডাৰ, কাইলৈ পুৱাৰ পৰা উচ্ছেদ হ'ব। বহুত সহ্য কৰা হৈছে আৰু নহ'ব। এইবাৰ পৌৰ প্ৰশাসনৰ মোৰ চিনাকি মুৰব্বী বিষয়াজনে সুধিলোঁ, যদি এই মানুহবোৰ অবৈধ বাসিন্দা, বিদ্যুতৰ খুঁটা লাইন কোনে দিছিল? ৰন্ধন গেছ কেনেকৈ পালে? ভোটৰ সময়ত পৌৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, বিধানসভা, লোকসভা নিৰ্বাচনত ৰাজনৈতিক নেতাই এই পাহাৰটো বগাই মানুহবোৰৰ পৰা কিয় ভোট খোজে? এই পাহাৰৰ মানুহবোৰক আঁঠুৱা কম্বল কিয় দিয়েহি? এতিয়া এই মানুহবোৰ যাব কলৈ? বিষয়াজনৰ সৈতে মোৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বাবে মোৰ কথাবোৰ আপত্তিহীনভাৱে শুনি ক'লে, সেইবোৰৰ উত্তৰ মই কি দিম? উচ্চ ন্যায়ালয় আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আমি মানিবই লাগিব। ভুলৰ শুধৰণি এনেদৰেই হ'ব লাগিব। পিছে মই অন্য এটা কথাত আচৰিত হৈছোঁ। আপুনি বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে পাই লিখে, বন্য জীৱ জন্তুৰ খাদ্য সংকট আৰু বসতিস্থল মানুহে ধ্বংস কৰাত আৰু প্ৰশাসনে অবৈধভাৱে মাটি দখলকাৰীসকলক টকা পইচা লৈ সহায় কৰা বুলি এবাৰ গালি পাৰিছিল। আপুনি চৰকাৰ প্ৰশাসনৰ এজন প্ৰতিনিধি বুলি সেইদিনা কথাবোৰ মোকো কৈছিল। আজি আকৌ এই স্থিতি কিয়? তেওঁৰ কথাত অলপ লাজ পালোঁ। তথাপি ক'লোঁ, এই সমস্যাৰ সৃষ্টি কৰিছে চৰকাৰ প্ৰশাসনে। বনাঞ্চল ধ্বংস কৰাৰ সময়ত ব্যৱস্থা নোলোৱাৰ বাবে আজি সমস্যাবোৰ ভয়ানক হৈছে। গতিকে আজি হঠাতে উচ্ছেদৰ কাৰ্যসূচী লৈ দুখমুক্ত হ'ব নোৱাৰিব। কথাখিনি কৈ ফোনৰ ছুইচ অফ কৰি দিলোঁ।
আচলতে তেওঁ তৰ্ক কৰে বুলি ভয়ো খাইছিলোঁ। এই মুহূৰ্তত মাধুৰীৰ সমস্যাটো মোৰ বাবে বৃহৎ হৈ পৰিছে। পাহাৰৰ সকলো মানুহৰ প্ৰতিনিধি যেন মাধুৰী হৈ পৰিছে। খিৰিকীৰে পাহাৰলৈ চালোঁ। পাহাৰটোৰ নাম কি নেজানো। এই অঞ্চলটোৰ নাম পাঞ্জাবাৰী, সেইবাবে পাঞ্জাবাৰী পাহাৰ বুলি কয় মানুহে। কোনোৱে কয় বতাগুলি পাহাৰ। সমতল আৰু পাহাৰৰ মাজত পাই এই ঠাইত ঘূৰ্ণী বতাহৰ সৃষ্টি হৈ সুখুৰীৰ সৃষ্টি হৈছিল হেনো এসময়ত। এতিয়া পাহাৰখনত বহুতল ঘৰসমূহ গঢ় লৈ উঠাত বতাহৰ সেই সুখুৰী মাৰ গ'ল। পাঞ্জাবাৰীৰ ঘাইআলিৰ পৰা ফাটি অহা সৰু গলিটোৰে আহি পাহাৰৰ শেষ সীমান্ত আমাৰ ঘৰ। সেইবাবে পাহাৰৰ নিকট সান্নিধ্য এই সৰু গলিটোত থকা বাসিন্দাখিনি পাই আহিছে। পাহাৰৰ পৰা বতাহে উৰুৱাই অনা আজাৰ ফুলৰ পাহি, কেতিয়াবা অনামী শিল্পীয়ে বজোৱা বাঁহী, পাহাৰৰ মানুহৰ হাই কাজিয়া, ক্ৰোশাল, বিয়াৰ বেং পাৰ্টি, কেতিয়াবা শুভ্ৰ বগা কাপোৰৰ শবতে যাত্ৰাৰ সৈতে ভাহি অহা কান্দোন, সকলোবোৰ পৰোক্ষভাৱে এই সমতলৰ গলিত থকা মানুহবোৰে পায়। কেতিয়াবা পাহাৰত থকা কাৰ্বি মানুহে প্ৰতিষ্ঠা কৰা পুৰণি শিৱ মন্দিৰটোলৈ শিৱৰাত্ৰিত যোৱাৰ বাহিৰে পাহাৰটোৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক মোৰ নাই।